বহুত দিনৰ পৰা টেট বুল বা গো মিলিয়নে আমি আমাৰ যিটো পইচা পাব লাগে, যিটো আমি ডেইলি ইনকাম কৰিব লাগে, সেই পইচাটো আমি পোৱা নাই। গতিকে আমাৰ মনত বিভিন্ন প্ৰশ্ন আছে যে গো মিলিয়ন কি হ'ল। বৰ্তমান সময়ত নিশ্চয় গম পাইছে যে অসমত বিভিন্ন কোম্পানী বন্ধ হৈছে আৰু বিভিন্ন কোম্পানীয়ে বহুত টকা লুণ্ঠন কৰিছে। গতিকে গো মিলিয়নো পলালে নেকি বা টকা খালে নেকি, এনেধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত আহি আছে। গতিকে গো মিলিয়নৰ ওপৰত এটা নতুন তথ্য পাইছোঁ, যিটো তথ্য আপোনালোকৰ আগত দিব বিচাৰিছোঁ। সেই তথ্যটো কোৱাৰ আগতে আপোনালোকক মই জনাব বিচাৰিছোঁ, মই এই তথ্যটো যিটো আপোনালোকৰ আগত জনাব বিচাৰিছোঁ, এই তথ্যটো মই ক'ত পালোঁ বা মই কেনেদৰে গম পালোঁ। এই তথ্যটো এটা হোৱাটছআপ গ্ৰুপত মই পাইছোঁ আৰু এই গ্ৰুপটো যদি আপোনালোকে চায় তেনেহ'লে এই গ্ৰুপৰ মেইন অ'নাৰ হৈছে হৰে কৃষ্ণ মেহতো, যিজন হৈছে এজন ইউটিউবাৰ। তেওঁ সেই হোৱাটছআপ গ্ৰুপটোত যিটো গো মিলিয়ন LLP আপোনালোকে হোম স্ক্ৰীন দেখি আছে, আৰু এই মেছেজটো বা এই আপডেটটো হৰে কৃষ্ণ মেহতোৱে 11:04 তেওঁৰ যি হোৱাটছআপ গ্ৰুপ আছে টেট বুলৰ বা গো মিলিয়নৰ, তাত তেওঁ আপডেট কৰিছিলে। গতিকে হৰে কৃষ্ণ মেহতোৱে যিটো মেছেজ দিছিলে, সেই মেছেজটো মই গুগল ট্ৰেন্সলেটত অসমীয়া কৰি দিছোঁ। গতিকে আপোনালোকে এই মেছেজটো এতিয়া ভালদৰে পঢ়ি লওক। ইয়াত লিখা হৈছে DY365 আমাৰ বিষয়ে প্ৰকাশ কৰা বাতৰিবোৰ তথ্যৰ ওপৰত ভিত্তি কৰি নহয়। কোম্পানীটো পলায়ন কৰা নাই। কোম্পানীটোৰ সহ প্ৰতিষ্ঠাপক জয়ন্ত মুদক ছাৰক আৰক্ষীয়ে জেৰাৰ বাবে আটক কৰি ৰাখিছে। সোমবাৰে আদালতত হাজিৰ হ'ব তেওঁ। আমিও তেওঁৰ জৰিমনাৰ ব্যৱস্থা কৰি আছোঁ। আমাৰ অধিবক্তাই তেওঁক থানাত লগ কৰি আছে। এনে ভুৱা খবৰ বিশ্বাস কৰিবলৈ অপ্ৰয়োজনীয়ভাৱে ভয় নকৰিব, কাৰণ আমি বিশ্বাস কৰোঁ যে যদি পৰিৱেশ ভাল হয় তেন্তে কোম্পানীটো পুনৰ নতুন ৰূপত চলিব। ধন্যবাদ। গতিকে ইয়াত মেইনলি এইটো লিখিছে যে DY365 যি বাতৰি পৰিৱেশন কৰিছিলে এয়া সম্পূৰ্ণ একেবাৰে ভুল বুলি তেওঁলোকে জনাইছে। তেওঁলোকৰ যি তথ্য আছে তাৰ ওপৰত আধাৰিত নহয় বুলি তেওঁলোকে জনাইছে। লগতে জনাইছে যে গো মিলিয়ন যিটো কোম্পানী বা যিটো প্ৰতিষ্ঠান বা যিটো টেট বুল প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানটো পলোৱা নাই। লগতে ইয়াত উল্লেখ কৰিছে যে জয়ন্ত মুদক, যিগৰাকী হৈছে সহ প্ৰতিষ্ঠাপক গো মিলিয়নৰ, তেওঁক আৰক্ষীয়ে জেৰাৰ বাবে আটক কৰিছে আৰু সোমবাৰে আদালতত তেওঁক হাজিৰ কৰাব। লগতে কোম্পানীয়ে তেওঁৰ বাবে জামিনৰ যি ব্যৱস্থা কৰিব লাগে সেয়া কৰি আছে বুলি ইয়াত জনাইছে। লগতে জয়ন্ত মুদক যি অধিবক্তা আছে, অধিবক্তাই থানাত লগ কৰি আছে বুলি বৰ্তমান সময়ত জনাইছে এই মেছেজত। লগতে কিছুমান যি ভুৱা বাতৰি বৰ্তমান সময়ত বিয়পি পৰিছে সেইসমূহ বিশ্বাস নকৰিবৰ কাৰণে সকলোকে এই মেছেজটোৰ জৰিয়তে জনাইছে। গতিকে আপোনালোকে দেখিবৰ কাৰণে পালে যে গো মিলিয়নৰ যিটো লেটেষ্ট আপডেট, সেয়া আপোনালোকক মই পঢ়ি শুনাটো লগতে বুজাই দিলোঁ যে কি হৈছে বা কি নাই হোৱা। গতিকে এতিয়া বেলেগ হয়তো আপডেট আপোনালোকে সোমবাৰে মানেহে পাব, কিয়নো সোমবাৰে আদালতত যিহেতু তেওঁক হাজিৰ কৰাব, গতিকেলৈ তেতিয়াহে গম পোৱা যাব যে কি হ'ব বা কি নহ'ব। গতিকে আপোনালোকে ইয়াৰ ওপৰত কি ভাবে নিশ্চয় তলৰ কমেণ্ট বক্সত মতামত দিবৰ কাৰণে নেপাহৰিব। কিন্তু এইখিনিতে আপোনালোকক মই জনাব বিচাৰিছোঁ, টেট বুল বা গো মিলিয়ন যিটো প্ৰতিষ্ঠান হয়, এই প্ৰতিষ্ঠানটো প্ৰথম অৱস্থাত যদি আপোনালোকে চায় তেনেহ'লে ট্ৰেডিঙৰ ওপৰত তেওঁলোকে কাম কৰিছিলে, অৰ্থাৎ ট্ৰেডিঙৰ লগত মেইনলি ৰিলেটেড আছিলে। নিশ্চয় আপোনালোকে বিজনেছ প্লেনত তেওঁলোকৰ দেখিবৰ কাৰণে আপোনালোকে পায়। এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ প্ৰতিষ্ঠানৰ ওপৰত কি কৈছিলে আপোনালোকক এটা ভাষ্য মই শুনা ল'ব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো ইমানেই আছিলে। যদি কিবা নতুন তথ্য গম পাওঁ বা আপডেট আহে নিশ্চয় আপোনালোকৰ আগত জনাবৰ কাৰণে চেষ্টা কৰিম। বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খোজোঁ যে এনেকুৱা কোনো ব্যৱস্থা নাই। আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম, এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে। এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে, তাত এটা পূৰ্ণ ব্যৱস্থা আছে। এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে। এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা। ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে, নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব। এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে। আৰু এই এপবিলাকৰ লগত যদি আমি পৰোঁ, টকা পইচা যাব, কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম। প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে, তাৰপিছত নিদিয়া হৈ যায়। সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল। এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে। যিহেতু পুলিচে কেছ লৈছে, আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত
এনেকুৱা এৰেষ্ট হৈ থাকিব আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম।